হে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি যাম মাছ ইস্পা বৰডেকা আৰু মই কিমান পাওঁ কিমান নাপাওঁ এতিয়া ঘৰত আছোঁ বৰ্তমান। এতিয়া পানী চানী লৈ ল'লোঁ, মনা লৈ ল'লোঁ আৰু ডাবৰ এটা ল'ব আছে এতিয়া বৰডেকা। এতিয়া আৰু ডাবৰ এটা ল'ব লাগে। ডাবৰটো দিয়ে যি গতিকে দক্ষিণ পাটত এইটো ৰাস্তাদি যাব লাগিব। সেইটো আমাৰ ঘৰ আৰু গাইছ এইবাৰ চাব পাৰে লোকেশ্যনটো কি ধুনীয়া লোকেশ্যন দেখিছেনে। আজি তামান মাছ পাম গাইছ আৰু এনেকৈ যাই আছোঁ মাছ মাৰিবলৈ। আৰু আমাৰ খেতি পথাৰবিলাক ভালেই হ'ল। এইবিলাক আমাৰ গাঁৱলীয়া ৰাস্তা। আৰু এইবিলাক ফিচাৰী হয়, চাইডে চাইডে গছ ৰোপণ কৰিছে, গাঁৱৰে হয়। আৰু আমি গাঁৱলীয়া মানুহ ন, সেইকাৰণে এনেকুৱা নেচাৰত আছোঁ আৰু সদায় এনেকুৱা নেচাৰ তোমালোকে উপভোগ কৰিবলৈ ছাবস্ক্ৰাইব কৰা চেনেলটো। কাৰণ দ চাইডে ধান, মাজত আলি আৰু মই আৰু ইমান মাছ আছে ইয়াতে। এইটো এটা মাছৰে ৰাজত্ব দেখছি না। লোকেশ্যনটো একবাৰ চাওক। আহি পালোঁ ডেষ্টিনেশ্যন পানী, য'ত মাছ মাৰিম, সিঁচিম। এইখিনি পানী সিঁচিব লাগে। কিমান পাওঁ কিমান নাপাওঁ চাই থাকক। এবাৰ লোকেশ্যনটো চাওক। ভিউ 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 গুচাই দিছোন সেই। এয়া ধুনীয়া বতাহ আৰু এয়া পানী সিঁচি আছে বৰডেকাই। মই সিঁচিলোঁ, সিঁচি আহিলোঁ, ভাগৰ ধৰিছে। আৰু ইমান ধুনীয়া এটা পৰিৱেশ আমাৰ পথাৰত, তাৰমানে ইমান ধুনীয়া বতাহ আহি থাকে ইয়াতে। অ' মাই গড, কিন্তু এনেকুৱা বতাহ টাউনত পোৱা নাযায়। অ' মাই গড, আৰু ইমান মাছ আছে ইয়াতে কি ক'ব। আৰু হেৰি কৰি আছোঁ, অৱস্থা ৰেষ্ট লওঁ অলপ। অৱস্থা কাহিল আৰু অৱস্থা দেখছে না, চেছ। ধৰ কাকৰাটো ঠেন হৈ চিঙিৰি এইখিনি হেৰি কৰি দিলোঁ। মৰাখানৰ অৱস্থা নাইয়ে নাই আৰু। বৰশী বাৰ যাম দে ভাটিবিলাক। ঘৰত দেখাই আছোঁ মাছ কিমান পালোঁ। উঠি আহিলোঁ আৰু চাওক মাছ ঘৰত ঢালি দিলে দেখা পাব। এতিয়া দেখা নাপায় প্ৰায়। কাকৰা দুটা পালোঁ, ইয়াক পুৰি খাব লাগিব। ফাইনেলি বেক টু হোম। এইটো ৰাস্তাতে যাম।
ফাইনেলি এখিনি পালোঁ, এসাঁজ হ'ব। এখিনি মাত্ৰ মাছ পালোঁ, এখিনি ৰাতিৰ কাৰণে ডিপ এতিয়া আনাতে নাখালোঁ।